আজি মোৰ হাতত আছে এখন 20 টকীয়া নোট আৰু 20 টকাৰে আজি বাৰু মই কি খাদ্য বস্তু খাব পাৰোঁ গাইছ বলক চাওঁ বলক মই প্ৰথমতে লগৰজনৰ স্কুটিত বহি আহি পেলোঁ আমাৰ গাঁৱৰে বজাৰৰে এখন হোটেল এখনত আৰু এক কাপ পূৰা গাখীৰ দিয়া কাঁচৰ গিলাচত চাহ লৈ ল'লোঁ আৰু চাহ কাপ খাই বহুতে ভাল লাগিল তাৰপিছত হাতত ৰ'ল মোৰ 15 টকা এটা আৰু আমাৰ ওচৰৰ দোকান এখনতে মোৰ চকু গ'ল 5 টকীয়া মেংগ' জুচটো লৈ আৰু এটা 5 টকীয়া মেংগ' জুচ ল'লোঁ আৰু ঠাণ্ডা মেংগ' জুচটো খাই দিলোঁ আৰু এইফালে মোৰ কেমেৰামেন ভাগ্য দিলোঁ খাই বহুতে ভাল লাগিল তাৰপিছত মোৰ হাতত ৰ'ল 10 টকা এটা আৰু আমাৰ গাঁৱৰে হাইস্কুলৰ ওচৰৰ এখন দোকানত মানে 5 টকীয়া চিঙৰা পায় আৰু এইফালে মই এটা হাতত ল'লোঁ 5 টকীয়া চিঙৰা আৰু এইফালে চিঙৰাটো হাতত লৈ মুখত পিঁয়াজেৰে খাই দিলোঁ খাই বহুতে ভাল লাগিল তাৰপিছত হাতত ৰ'ল মোৰ 5 টকা এটা আৰু এইফালে কেমেৰা ভাইও হাই ছেকেণ্ডেৰী পাছ কৰি পৰা আইচক্ৰীমৰে দোকান দি দিলা আৰু এইফালে মই 5 টকীয়া এটা আইচক্ৰীম লৈ ল'লোঁ আপোনালোকে সৰুতে আইচক্ৰীমটো খাইছিল নে আৰু কেমেৰামেন ভাই দিয়া নাছিল ঘূৰাই দিছিল দোকানখন